আজি ৰান্ধিম বৰালি মাছৰ মাথা আৰু কোমোৰা আলুৰ লগত। ইফালে মই এটা পিঁয়াজ কাটি থৈছোঁ, আদা নহৰু নৰসিংহ পাত, এইখিনি নিমখ হালধি সানি ল'লোঁ। ভালদৰে মিলাই ল'ম। ইফালে কেৰাহী পাতি থৈছিলোঁ, গৰম হ'ল। এতিয়া ইয়াত দিম অলপ মিঠাতেল। তেলখিনি গৰম হৈ গ'ল। ইয়াত দিম কেইটামান মিঠৈ গুটি, তাৰপৰা দিম পিঁয়াজ, ইয়াতে দি দিম নৰসিংহ পাত কেইটা, এই মাছখিনি দি দিম এতিয়া। এতিয়া ইয়াত দিম আদা নহৰু পেষ্টখিনি, ভালদৰে মিলাই দিম। ইয়াত দিম আধা চামুচ জিৰা গুড়ি, আৰু দিম জলকীয়া গুড়ি আধা চামুচ। এইখিনি ভালদৰে মিলাই ল'ম। যিটো মই ভাজি বনাম কোমোৰাৰ লগত, মাছখিনি ভাঙি দিম অলপ। এইখিনি হৈ গৈছে। এতিয়া ইয়াত দি দিম কোমোৰা আলু। খুব ভালদৰে মিলাই ল'ম। কম জুইত এইখিনি ভাজি ল'ব অলপ। মই লৰাই ভাজি ল'ম। এইখিনি কম জুইত লৰাই ভাজি ল'লোঁ মই অলপ।
এতিয়া ইয়াতে দিম। মই প্ৰথমে নিমখ হালধি সানিয়ে লৈছিলোঁ, আধা চামুচ নিমখ। আৰু অলপ হালধি। মিলাই লওঁ। গেছৰ ফ্লেমটো অকণ বঢ়াই দিব। খুব ভালদৰে মিলাই ল'ম। ইয়াতে মই অলপ গৰম পানী কৰি ৰাখিছিলোঁ, এইখিনি অলপ ঢালি দিম ইয়াত। পানী একেবাৰে বহুত বেছি দি নিদিওঁ, কোমোৰাৰ পৰা এনেও পানী ওলাব। কম পৰিমাণে পানী দি এতিয়া ঢাকন মাৰি মাৰি ভাজি থাকিম। ঢাকোন মাৰি মাৰি কিছু সময় ভজাৰ পাছত এয়া চাওক, সেইখিনি হৈ গৈছে এতিয়া। দেখিছেনে? কোমোৰা আলু ধুনীয়াকৈ সিজি গ'ল। আৰু পানী নিদিওঁ, এয়া ইমানেই হৈ গৈছে এতিয়া। আপোনালোকেও বনাই খাই চাব কেনেকুৱা লাগে। বৰালি মাছৰ মাথা আৰু তলৰ গা অংশ যিটো মাছ মানে, সেইখিনি কোমোৰা আৰু আলুৰ লগত এনেদৰে ভাজি বনাই খাই চাবচোন, কেনেকুৱা লাগে জনাব কমেণ্টত। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহোঁ, শুভৰাত্ৰি, বাই বাই।